what's up everybody? স্কুটি চলাই গৈ আছো অলপমান বলক। আৰু এইফালে গাঁৱত মই আহিছোঁ মোৰ মৰমৰ বাহনখন ল'বলৈ। বাহন যেতিয়াৰ পৰা মই স্কুটি পাইছোঁ তেতিয়াৰ পৰা মানে মোৰ আগৰ বাহনখন চাইকেল, মোৰ বুঢ়া চাইকেলখন পাহৰি গৈছিলোঁ। আজি ল'ব আহিছোঁ। অলপমান বেয়া হৈ আছে, গাঁৱতে আছিলে। সেইটো লৈ যাওঁকে ভাল চাল কৰোঁগৈ। কৈ ক'ত গ'ল মোৰ বাহনখন? বাপ্পা ঐ, মামাই একেবাৰে কাপোৰ চাপোৰ চব থৈ দিছে আৰু দেই। চ' লৈ ল'লোঁ আমাৰ মৰমৰ বাহনখন আৰু মানে আগতে চলাই থকাখন অৱস্থা নাই আৰু এইখনৰ অৱস্থাই নাই আৰু স্কুটিখন পোৱাৰ পৰা মই এইখন পাহৰিয়ে গৈছিলোঁ। এতিয়া এইখন ভাল কৰিম আৰু এইখন চলাই অলপমান বেলেগ জেগাত গৈ থাকিম, ধুনীয়া ভিডিঅ' দি থাকিম আগৰ নিচিনা। আগতে তেনেকুৱা চাইকেল চলাই গৈছিলোঁ, তাৰপিছত এতিয়াও যাম। এইবিলাক পূৰা গোটেই বেয়া হৈ গৈছে, চেন পূৰা ব্ৰেক চেক একো নাই, এইবিলাক চব ভাল কৰিব লাগিব। আজি যাওঁ, এখন নিয়াৰ মাথা মাৰিব লাগিব। মাথা মানে কি আৰু, মই বহি ল'ম স্কুটি ধুনীয়াকৈ, ইয়াতে মই বহি ল'ম, ইয়াতে সি বহি ল'ব, ইয়াতে ধুনীয়াকৈ ওপৰত হেৰি কৰি ল'ম না কি? এনেকৈ ধুনীয়াকৈ ওপৰত দি ল'ম। ধুনীয়াকৈ এনেকৈ চাইকেলখন ধৰি লৈছোঁ, পূৰা ভিতৰৰ পৰা খুৱাই লৈছোঁ একদম মানুহত। তাৰপিছত সেইটো চাইডে আছে সি, এতিয়া মই আগ চাইডে বহি আছোঁ। লাহে সেনেকুৱা দোকানলৈকে যাব লাগিব আৰু মোৰ মৰমৰ বাহনখন ভাল কৰোঁগৈ। এইখনেদি অলপমান চাইকেলিং কৰিব যাব লাগিব, নহ'লে বহুত দিন হ'ল মই চাইকেলিং যোৱাই নাই। স্কুটিখন পোৱাৰ পৰা মই চাইকেলিঙে যোৱা নাই, চাইকেলে বাদ দি দিছোঁ। চ' চাইকেল চলাব লাগিব আৰু বলক চাইকেল দোকানত লগ পাই আছোঁ ডাইৰেক্ট। এনেকুৱা লৈ যাই থাকিব লাগিব আমি চাইকেলখন। পূৰাই অৱস্থা নাই ক'ব গ'লে আৰু এইটো নাই। এইডাল ঢিলা হৈ আছে, কেৰিয়াৰডাল গধূলি হ'ল না জানো, এতিয়া নহ'ব। চ' আজি থৈ যাম আৰু প্ৰাইচ চব সুধি যাব লাগিব। বাকী বহুত কিবা কিবি বেয়া হৈছে আৰু তাৰপিছত এইখন থৈ যাম আৰু আমি যাই থাকোঁ এতিয়া। বাকী পইচা আনা নাই, যোনদিনা হ'ব সেইদিনা দি দিম আৰু ধুনীয়াকৈ আমাৰ ৰিভাইভ হৈ যাব। আমাৰ মানে এতিয়া মৰি আছে ন, ৰিভাইভ হৈ যাব। ৰিভাইভ হোৱাৰ পিছত আৰু অলপমান ৰাইডিং চাইডিং যাই থাকিম। চ' ৰাইডিঙত মানে চাইকেল চলাব লাগে, সেইকাৰণে মই এইখন ভাল কৰিবৰ কাৰণে আনিলোঁ আজি। ইয়াতে থাকক, আজি দোকান ইয়াতে থাকক। আমি ধুনীয়াকৈ যোনদিনা হ'ব, এদিনমান লাগিব চাগে, কালি গধূলিমান হৈ যাব লাগে না? হৈ যাব কালি গধূলিমান হৈ গ'লে ধুনীয়াকৈ ল'ব আহিম আৰু চলাই থাকিম চাইকেল। কেইদিনমান চাইকেলকে চলাম, স্কুটি বাদ দিম। চ' গুড মৰ্ণিং গাইজ। কি ধুনীয়াকৈ মই ভাবিছিলোঁ এই ছানৰাইজৰ লগত ধুনীয়াকৈ হেৰিটো শ্বুটটো কৰোঁ, অলপমান ভিডিঅ' এটা কৰোঁ। এই লুকাই থাকিল, বহুত লাজ কৰে। চ' আজি মোৰ চাইকেলখন, বাহনখন হৈ যাব, মোৰ মৰমৰ বুঢ়া চাইকেলখন। ইমান দিনৰ পৰা মই চলোৱা নাই, আজি চলাম। আজিয়ে চলাব লাগিব, আনিবতো লাগিব ন তাৰ পৰা। চ' আজি চলাই আনিম আৰু চাইকেলিং কৰিম। চাইকেলিং বেষ্ট। যিমান স্কুটি চলালেও মানে গাড়ী চলালেও চাইকেলিং ইজ বেষ্ট। মানে চাইকেলৰ বেলেগ এটাই জোচ। চ' আজি যাম, ধুনীয়াকৈ ভাল চাল কৰিম, কৰি দিব আজি, পইচা দি দিম আৰু লৈ যাম। আমাৰ মানে ঘৰত আজি আলহী আহিছিলে, চ' মানে গোল্লা অলপমান বেছিকৈ লৈ গৈছিলোঁ মই, এতিয়া অলপমান খাওঁ। আলহী অহা এইটোৱে ভাল, যদি সিহঁতে নাখায় বা অলপমান দুটামান বেছিকৈ লৈ আহিলে আমি খাব পাওঁ। গুড়ৰ হয়, গুড়ৰ খাব নেকি? খাওঁ। 10টা আনিছিলোঁ টোটেল, দুটামান খালে মানে ইমান মিঠা নাখায়। চ' মই 10 খাই দিলোঁ, 3টা বাচাই থৈ দিছোঁ, 3টা। চ' এতিয়া গা চা ধুইকৈ ধুনীয়াকৈ মই চাইকেলখন ল'ব যাওঁ। মোৰ বাহন আজি আহিব। ইমান সপোন, চাইকেল চলাম ধুনীয়াকৈ, পুৰা চাইকেল বলক, বাহনখন ল'ব যাওঁ ডাইৰেক্ট। ল'ব আহি গ'লোঁ, এইখন মোৰ চাইকেল, মোৰ নতুনখন। এতিয়া ইয়াৰ পৰা ওলাওঁ দে। পূৰা নতুন বুলিয়ে ক'ব পাৰি আৰু অলপমান পাম কম হৈ আছে, এতিয়াতো যাব লাগিব ন। চ' পামটো নেচেচাৰী, পাম দিওঁ। চ' নতুন চাইকেল আৰু কি আৰু, থাম্বনেইলত দিছিলোঁ আৰু এইটোকে আৰু। চ' হৈ গ'ল পূৰা ফিনফিনীয়া। এখন বেয়া হৈছিলে, এইটো লগাই দিলে, ব্ৰেক চেক লগাই দিলে, এইবিলাক নতুন এইটো লগালোঁ। তাৰপিছত আৰু হৈ গ'ল আৰু এয়াই বুঢ়া চাইকেল, মোৰ লেজেণ্ডাৰী চাইকেল আজি হৈ গ'ল। চ' ইয়াৰ লগত পূৰা ধুনীয়া ৰাইড যাই থাকিম আৰু ইয়াৰ পাৰ্টিটো কৰিব লাগিব ন, নতুন চাইকেল যিহেতু পাৰ্টি কৰিব লাগিব। চ' বেংকত অলপমান সোমোৱাৰ কাৰণে কাম আছে, আইতাৰ কিবা অলপমান কাম আছে একাউণ্টৰ। চ' তাতে যাওঁ এতিয়া বেংকত, আমাৰ নতুন চাইকেলখন লৈ যাওঁ, মই এইখন চলাম, তাক স্কুটিখন চলাব দিম। মই বহুত দিন হ'ল এইখন চলোৱা নাই, এইখন চলাওঁ এতিয়া আৰু বলক। চ' আফটাৰ এ লং টাইম, বহুত দিনৰ পিছত মোৰ বাহনত
এই নধৰাকে চলাই আছো মূৰত মোৰ ভৰিকেইখন ইয়াৰ পেডেলে চুই আছে মানে ইয়াৰ পেডেলক চুই আছে মাই গড মোৰ চাইকেল ইয়াতে ইয়াক পাৰ্ক কৰিম মজাকৈ আৰু লক চক কৰি দিম মোৰ নতুন চাইকেল বুলিয়ে ক'ব পাৰি আৰু একদম নিউ কৰি লৈ আনিছোঁ পূৰা ফিনিয়া একদম দৌৰিব চাইকেল ইফালে মই চ' ঘৰত থৈ দিলোঁ চাইকেলখন আৰু আহিছোঁ খেলিবলৈ ভলীবল খেলোঁ চ' আহি গ'লোঁ ডাইৰেক্ট চাইকেলখন থৈকে ঘৰত খেলিবলৈ অলপমান গাঁৱত খেলি আছোঁ ভলীবল খেলি কৰি আছোঁ ব্লগিং ব'লক আপোনালোকেও খেলি থাকক আৰু ভাৰ্চুৱেলি চাইকেলখন থৈ আহিলোঁ ঘৰত ধুনীয়াকৈ থৈ দিছোঁ নতুন চাইকেল ন থৈ দিছোঁ এই টেনেং আজি বাপাও ক'ৰবাত পৰিল নেকি চিপছ লৈছোঁ চাওক চ' আমি ঘৰত আহি পাই গ'লোঁ খেলি মানে অলপমান মই বেলেগ জেগাতো গৈছিলোঁ ৰ'ব মই পাৰ্কিং কৰিলোঁ স্কুটিখন ইয়াতে থৈ দিছোঁ মোৰ চাইকেলখন ইধৰ পাৰ্ক কৰ লেতা হো নতুন চাইকেল আৰু কি ক'ম আৰু চিপছ কৈ আহিছোঁ খাব নেকি লওক এটা লওক একোনাই দিয়ক ইধৰ পাৰ্ক কৰ লেতা হো ৰখো এতিয়া চাবি মাৰিব লাগিব এতিয়া ধুনীয়াকৈ চাইকেলখন তাতে পাৰ্ক কৰি ল'লোঁ মই মানে গাঁৱৰ পৰা আহিলোঁ খেলি বাট আৰু ধুনুৱে মানে চিপছ খাম বুলি ক'লে চ' মানে আৰু গ'লোঁ দোকানত চিপছ লৈ আহিলোঁ মাৰি দিলোঁ এতিয়া আৰু নুখুলোঁ আৰু তাৰপিছত পাপা আহিলে খুলিম ধুনু চিপছ লৈ আহিলোঁ তোমাৰ কাৰণে চিপছ লৈ আহিলোঁ চিপছ থৈ দিছোঁ তাৰপিছত আৰু ৰ'ব বিটিনা বিস্কুটো আনিছোঁ বিটিনা বিস্কুট লৈ লওঁ আৰু এতিয়া মোৰ প্ৰজেক্ট এটা আছে প্ৰজেক্ট কৰোঁ মানে এইকেইদিন আমাৰ অনলাইন ক্লাছ চলি আছে বন্ধ দিছে কৰোণাৰ কাৰণে কৰোণা বাইদেউ আৰু আহি গ'লে অলপমান বাঢ়ি আছে ন চ' মানে বন্ধ দিছে অনলাইন ক্লাছ চলি আছে চ' প্ৰজেক্ট কৰোঁগৈ প্ৰজেক্ট কৰিকে এতিয়া আৰু ভিডিঅ'টো সামৰিলোঁ ধুনীয়াছে এটা ব্লগ বনাই দিলোঁ একো কাম চাম নাই ন মানে অনলাইন ক্লাছ চলি আছে যিহেতু মানে ফ্ৰীও আছোঁ চ' ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিলোঁ যদি ভাল পালে লাইক কৰিব আৰু ৰাতি হৈ গ'লে ন চ' ঠিক আছে টাটা বাই বাই আৰু গুড নাইট